নমস্কাৰ সকলোকে মোৰ চেনেল চৌধুৰী মিক্সাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। তো মানে আজি এটা ষ্টুডিঅ'ত গৈছোঁ, যিটো ষ্টুডিঅ'ত আমি যি গানবিলাক শুনি থাকোঁ, সেই গানবিলাক ষ্টুডিঅ'ত কেনেকৈ ৰেকৰ্ডিং কৰে, কেনেকৈ ডাবিং কৰে, A to Z সকলোখিনি ভালকৈ দেখাব চেষ্টা কৰিম এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো মোৰ লগত এজন দাদা যাব, দাদাজনে গানটো লিখিছে। তো গানটোৰ আজি ফাইনেল ৰেকৰ্ডিং কৰিব। তো বলকচোন এতিয়া দাদাজনক লগ কৰোঁ, বলক। তো এয়া মোৰ লগত আছে জন্তদা। নমস্কাৰ। তো জন্তদা ষ্টুডিঅ'টো কৰিছে, ষ্টুডিঅ'টো আছে টিহুত, পোহৰ ষ্টুডিঅ'। তো ষ্টুডিঅ'টো আছে টিহুত পোহৰ ষ্টুডিঅ' বুলি কোৱা হয়। তাত আমি এতিয়া যাম। তো বলক আমাৰ লগত গৈ থাকোঁ এতিয়া, বলক। তো এইটোৱে হৈছে পোহৰ ষ্টুডিঅ'। তো দাদা হৈছে মিউজিক প্ৰডিউচাৰ। প্ৰথমতে ইয়াত কি কি কৰে কৈ দিবচোন। ডাবিং ষ্টুডিঅ' ৰিলেটেড গোটেইখিনি কৰোঁ বাৰু। হয়, বেকগ্ৰাউণ্ড স্ক'ৰ যদি লাগে আমি বেকগ্ৰাউণ্ড স্ক'ৰো কৰোঁ, মুভি চুভিবিলাকৰ বেকগ্ৰাউণ্ড স্ক'ৰ হওক, ডাবিং, তাৰ SFX, অডিঅ' এফেক্টছ গোটেইখিনি কৰা যায়। আৰু মিউজিক এৰেঞ্জমেণ্টো কৰা যায়, আমি এৰেঞ্জমেণ্ট কৰোঁ। হয়, কমপ্লিট আৰু পেকেজ আৰু যি লাগে। দাদা ইয়াৰ লোকেশ্যনটো কৈ দিব। টিহু ষ্টেচনৰ পৰা নামি আপুনি অলপ আহি আপুনি পাই যাব, বা আপুনি টিহু চকৰ পৰা নামিও আহিব পাৰে চিধা। ইয়াত নতুন নতুন ল'ৰাবিলাকে গান গাব আহিলে আহিব পাৰিব ন? পাৰিব পাৰিব। এই ষ্টুডিঅ'ত যদি আপোনালোক কোনোবাই আহিব বিচাৰে আহিব পাৰে। মই আপোনালোকক কণ্টেক্ট নম্বৰটো দি দিম তলত। তো আপোনালোক আহিব পাৰে। টিহুতে হয়, পোহৰ ষ্টুডিঅ' বুলি ক'লে গম পাব। তো ইয়াত গানৰ A to Z সকলোখিনি কৰা হয়। ইয়াত গানৰ ৰেকৰ্ডিং চলি আছে। দাদাৰ গানটোৰ আজি ফাইনেল ৰেকৰ্ডিং কৰি আছে। তো এইটো হৈছে ডাবিং ৰুম। তো আপোনালোক বুকুৰে কথালে গানটো অলপ পিছত শুনাম। এতিয়া গানটোৰ অলপ আলোচনা কৰোঁ আহক। আমাৰ গানটো জন্তৰাই লিখিছে ন? গানটো ময়ে লিখিছোঁ, আৰু গানটো জেউতিমা গাইছে, আৰু অংকুৰো আছে আমাৰ লগত, বহুত সহায় কৰিছে। আৰু লগতে আমি গানটো কম্প'জ কৰিছোঁ তিনিটা, জেউতি, মই, জিন্তু আৰু মই, আৰু গোটেই কটাই আমি কম্প'জ কৰিছোঁ একেলগে। গানটো ভাল হ'ব বুলি কৈছে, আৰু যোনে যোনে শুনিছে সকলোৱে ভাল হ'ব বুলি কৈছে। আৰু আপোনালোকে শুনিব গানটো লিংকত দিব কেনেকুৱা ৰিলিজ কৰা প্লেন গানটোৰ। গানটো 8 নৱেম্বৰত। গানটোৰ ফাইনেল ৰেকৰ্ডিং চলি আছে, অলপ শুনকচোন গানটো। আৰু তোমাৰ গানটো কৈ কেনেকুৱা অনুভৱ? অনুভৱ মানে প্ৰথম অনুভৱ যিমান গ'লেও ষ্টুডিঅ'ত আৰু কণ্ডেনচাৰ মাইকৰ আগত এইবাৰ প্ৰথম গাই পাইছোঁ। প্ৰথম গৈছে এবাৰ? প্ৰথম গাইছোঁ। আৰু যিহেতু সুৰ কৰিছিলোঁ, গতিকে এটা কনফিডেঞ্চ আছিলে, আৰু ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ। আৰু এতিয়া যিমানখিনি পাৰোঁ দিবলৈ চাইছোঁ নিজৰ বেষ্টখিনি। আপোনালোকে ছাপোৰ্ট কৰিব, সহায় কৰিব। তো আপোনালোকে চাব বুলি আশা থাকিল গীতটো।